Hello, my beautiful guys. Welcome to dishavlogs. আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। সো আজিৰ ব্লগটো বহুত জলদি ষ্টাৰ্ট কৰিলো। এতিয়া 7 মান বাজিছে। কাৰণ কি আমি এতিয়া বহুত এটা ধুনীয়া জাগালৈ যাম, পবিত্ৰ স্থানলৈ যাম। সো এই কাৰণে ভাবিলো কি ব্লগটো এতিয়া ষ্টাৰ্ট কৰি দিও। আৰু মই অলপ আগত খোৱা পা উঠিছো এন্ড এতিয়া যাও গা চা ধুও, তাৰ পিছত ৰেডি হৈ কিনে আপোনালোকক আকৌ লগ পাই আছো। আৰু ক'ত গৈ আছো এতিয়াই কৈ নিদিও, তাৰ কাৰণে ব্লগটো লাষ্টলৈকে চাই থাকক। মই বাৰু আজি সেকেন্ড টাইম যাম, একদম সৰু থাকোতে এবাৰ গৈছিলো আৰু আজি সেকেন্ড টাইম। এফালে আমাৰ একো নহয়, ৰেডি হৈ আছে আকৌ ন, ৰেডি হৈ আছে, ধুনীয়া কাপোৰ পিন্ধিছে একদম। মই এতিয়ালৈকে ৰেডি হোৱা নাই আৰু বিছনা উঠোৱা নাই। বিছনা উঠাও, ৰেডিও হওঁ, তাৰ পিছত লগ পাই আছো আকৌ। আজি মোৰ ৰাতিপুৱা ইমান এনাৰ্জি একদম। মই ৰেডি, এতিয়া যাব ওলাইছো। দিয়া মোক কোনো ৰেডি হ'ব টাইম নিদিলে গাইজ। মইতো বেলেগকে চুলি বান্ধিম ভাবিছিলো, কিন্তু চবে আগে ভাগে ৰেডি হৈ কিনে যেতিয়া মোৰ ৰেডি হোৱা টাইম আহিলে মোক ধোকা দি দিলে ইহঁতে। ললো গাড়ী দামী। আমি কি ইউনিভার্সিটি হৈ যাম নেকি? ইউনিভার্সিটি হৈ যাম বাবা। রাস্তা ভালো, শর্টকাট। আমি ইউনিভার্সিটি হৈ যাম, মিশন চাইলি হৈ না যাও ন। গৈ আছো আৰু এতিয়া পাওঁতে কেইটা বাজিব? 11:30-12টা বাজিব। এতিয়া 8:30 হৈ গ'ল। কুঁৱলীয়ে ফালে এইবোৰ কি বগলী নেকি? অ নহয়, সৰি, জিয়া ভৰলি, কিন্তু কুঁৱলী। আমাৰ বগীৰ ফেমিলি গৈ আছে। বগীৰ ফেমিলি চাও। অ এয়া বগীৰ ফেমিলি। অ ইমান ফেমিলি আছে তাত। বগীও চাগে এনেকা ক'ৰবাত ট্ৰাকৰ পৰাই ওলাই পৰি গৈছিলে, ওলাই কিনে আমাৰ ঘৰত আহি গ'ল। জুমনি হয় আমাক বল পালো। বৰগাং পাম। পাই গলো আমি কল্যাণী থান। মানে এন্ট্ৰেন্সটো সোমাইছো, এতিয়া গৈ আছো ভিতৰত। বহুতে চাগে আহিছেই কল্যাণী থান, বহুত জাগ্ৰত বুলি কয়। মই সেকেন্ড টাইম আহিছো। তো সৰু কল্যাণী থান ৰে দেখাই নাপায়, আহোঁতে দেখাম ভালকে। পাই গলো আমি। এইটো হয় নে নহয়? এইটো নহয়তো। পাপাই চব পাহৰি গ'ল ভাই। পাপা ইয়াৰ মানুহ হৈ কিনেও পাহৰি গ'ল। মই এবাৰ হতে দুবাৰ আগতে এইখন ফিল্ডত বহুত নাম শুনি সব পাহৰিছে। কি গহপুৰৰ নাম শুনিলে, ঘৰৰ নাম শুনিলে একো কথা মনত ৰাখিব নোৱাৰে। এতিয়া কেনেকে যাব আৰু তাৰ ৰাজ্যলৈ এইটোকে চিন্তা। পাই গলো আমি, আমাৰ এটা ধর বাবা, এটা ধর, এটা ধর বাবা, দিতে মারিব। ভিড়। মই ভ্লগিং কৰি আছো, সবে মোৰ মুখৰ ফালে চাই আছে, কিন্তু ইমানো লাজ কৰা নাই কাৰণ কি মোকতো ইয়াত কোনো চিনিয়ে নাপায়। মোবাইলত পেকাই আছো। কল্যাণী থান
ইয়াতো কুঁৱলী হৈয়ে আছে যে এতিয়া আগতে অফিস ৰুমতে যাব লাগিব বুজিছো সো এতিয়া ভোগৰ কাৰণে মানে নাম চাম লিখাই কিনে হৈ গ'ল বস্তুখিনিও দিয়া হৈ গ'ল তাৰপিছত নাজানো কেইটা বাজে 3টামান বাজিব চাগে তেতিয়ালৈকে আমি পাপা ছাগলী আনিব গৈছে সেইটো দাম দিব বাই বাই কি চলাই হৈ গ'ল আৰু এতিয়া বাহিৰত বহো ৰ'দত যাওঁ নেকি আমি এতিয়া ক'ত গৈ আছো মেলা চেলা চাওঁ নেজানো গপু গপু আহি গ'ল আমাৰ গপু গপু গপলি 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 আৰু এতিয়া ছাগলী দান দিবৰ কাৰণে লাইনত ৰখি আছে মই দেখাই আছোঁ ৰ'ব মানে ছাগলীটো পূজা কৰি কিনে তাৰপিছত ক'ৰবাত এৰি দিব তো সেইকাৰণে ছাগলীটো পূজা কৰিব মানে পূজা কৰিবলৈ এতিয়া লাইনত ৰখি আছে হয় দেখাই আছোঁ 1 মিনিট গপু বাই গপুলি গপুলি বাই পূজা কৰা হৈ গ'ল আৰু আমি এতিয়া খিচিৰি খাব আহিছোঁ মোৰ গপুকো টাটা বাই বাই কৰি আহিলোঁ ন আমাৰ খাই মেলি হৈ গ'ল আৰু এতিয়া ঘৰলৈ উভতি আহিবলৈ ওলাইছোঁ আৰু এতিয়া 3টামান বাজি গ'ল আৰু তাত খাওঁতে মেলোতে আজি দেওবাৰ কাৰণে বহুতেই বেছি ভিৰ আছে হৈ গ'ল আমাৰ খাই মেলি আৰু এতিয়া চাগে ঘৰ যাম হৈ গ'ল আমাৰ এতিয়া আমি সৰু কল্যাণী থানত যাম পাই গ'লো সৰু কল্যাণী থান ইয়াতো মানুহ ভৰ্তি আছে চা ইয়াতো মানুহ ভিৰ আৰু আমাৰ সৰু কল্যাণী থানখনতো সেৱা কৰি হৈ গ'ল আৰু এতিয়া ঘৰলৈ উভতি আহিব ওলাইছোঁ আজিৰ দিনটো বহুত বেছি ভাল গ'ল আপোনালোকেও আহিব কেতিয়াবা বহুত বেছি মানে ভাল লাগে কল্যাণী থানত আহি কিনে আৰু এইটো বৰঙাবাৰীত আছে গহপুৰৰ বিশ্বনাথ চাৰিআলি পালোঁ আমি আৰু ইয়াতে চাহ তাহ খাই কিনে তাৰপিছত যাওঁ awkward situation happening সবে চাই আছে চাই মই বুজি নাপাওঁ এই গোটেই ফুটৰ অৱস্থা নাই চাহ তাহ খাওঁ তাৰপিছত যাওঁ ঘৰ মিঠা পাণ আৰু এটা পাণ ভিতৰত এইটো পেকিং কৰি লৈ গৈছোঁ ৰাস্তাত খাওঁ ওলালোঁ এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা আৰু গৈ আছোঁ এতিয়া ঘৰলৈ আহি গ'লোঁ আমি ঘৰ আৰু আমাৰ বগীৰ বহুত উৎপাত হৈছে ঐ বগী নাম এ তোমাৰ সিংহাসন নেকি বগী নামা সব লেতেৰা পেতেৰা কৰি থৈছে বগী অৱস্থা নাই 1 নম্বৰৰ বদমাছ বগী
ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু আজি বহুত টায়াৰ্ড হৈ গ'ল ৰাতিপুৱা জল্দি মানে শুই উঠিছিলোঁ ন সেইকাৰণে এতিয়া যাওঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ বাই নট বাই I'll see you again so মই গা চা ধুই মেলি আহিলোঁ আৰু এতিয়া মই বনাই আছোঁ লাল চাহ আৰু লাল চাহত মই কি দিছোঁ ইয়াত মই বনাই আছোঁ চবৰ কাৰণে লাল চাহ আৰু লাল চাহত মই বেছি একো দিয়া নাই খালি লঙৰ গুড়ি দিছোঁ জালুকৰ গুড়ি আৰু তেজপাত মানে কাঢ়াবিলাকত দিয়ে যে সেই তেনেকেই দিছোঁ আৰু আপোনালোকে পাৰিলে আদাও দি দিব কিন্তু মই আদা নিদিলোঁ মানে পাহৰি গ'লোঁ আৰু চ' এতিয়া এইটো বনাই লওঁ তাৰপিছত খাই মেলি আকৌ আপোনালোকক লগ পাই আছোঁ হেল্ল' গাইজ চ' একচুৱেলি মই চাহ তাহ খাই কিনে ডাইৰেক্ট ওপৰলৈ আহিলোঁ ৰীল বনাবলৈ তো সেয়াই মই বনাই হৈ গ'ল বনালোঁ ঠিক ঠাকেই হৈছে আৰু বনাইছোঁ আৰু ৰীলটো ব্লগত যে সোনকালে আপলোড হ'ব মোৰ মানে ইনষ্টাগ্ৰামত চ' প্লিজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু ৰীল বনাই হৈ গ'ল এতিয়া বহুত ভাগৰ লাগিছে আৰু কুটুম খাটাং আৱাজ মোৰ মাতাশ্ৰী আছে ওপৰত গছত পানী দি আছে চাওঁগৈ কি কৰি আছে আৰু ময়ো যাওঁ তললৈ ভাগৰ লাগিছে মোৰ মমচি আকৌ আহি গ'ল নিজৰ বাগানত মানে বাগানতছে দূৰত থাকিবই নোৱাৰে তলত যে কেইটামান ফুল আছিলে আনিলা So my beautiful guys, আজিৰ কাৰণে ব্লগটো ইয়াতে এণ্ড কৰিছোঁ যদি চাই অলপ ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো হিট কৰি দিব যাতে মই আপলোড কৰা এটাও ভিডিঅ' আপোনালোকে মিছ নকৰে বাই বাই টেক কেয়াৰ চি ইউ চুন বাই